Good morning everyone. বহু দিনৰ মূৰত আজি ফুৰিব ওলাই আহিলোঁ। এয়া উইণ্টাৰ ছিজন ষ্টাৰ্ট হৈছে, আপোনালোকে দেখিলে গমেই পাব। বগা হৈ গৈছে কুঁৱলীৰে। অলপ মৰ্ণিং ৱাক কৰিব আহিছিলোঁ। আপোনালোকৰ চবৰে ভাল চাগে। মই অলপ বেলেগ কামত ব্যস্ত আছিলোঁ, চ' ভিডিঅ' বনোৱাত অলপ অসুবিধা হৈছিলে। আজি অক্টোবৰৰ 25 তাৰিখ হ'ল। বৰ্তমান আগৰ পৰা ঠাণ্ডা পৰিছে অলপ অলপ। চ' চাওক কেনেকুৱা বগা হৈ আছে। এইটো বেহেৰা চাৰিআলিৰ পৰা আন্ধেৰিঘাট যোৱা ৰাস্তা। শালমৰা হৈ কেনে যায়, আগতে দেখাইছিলোঁ মই। চব কেনেকুৱা বগা হৈছে, আপোনালোকৰ দেখিলেই ভাল লাগি যাব। স্পেচিয়েলি যিবিলাকে 9টা-10টাত উঠে, তেওঁলোকে ইয়াৰ যিটো আমেজ আছে, সেইটো তেওঁলোকে কোনোদিনেই নাপাব। যিবিলাকে ৰাতিপুৱা উঠে, তেওঁলোকে ইয়াৰ যিটো আমেজ কেতিয়াও পাহৰিব নোৱাৰে। টিউচন যাবা নেকি? ছোৱালীবিলাক টিউচনত গৈছে। এতিয়া ৰাতিপুৱা প্ৰায় 5:30 বাজি গৈছে। এইবিলাক বেপাৰী। লকডাউনৰ পিছত এটা ভাল পৰিৱেশ সৃষ্টি হৈছে এতিয়া, আৰু শুনিব পাইছোঁ লাহে লাহে আকৌ লকডাউন আৰম্ভ হৈ যাব। কি হ'ব তেতিয়া যদি এনেকৈ অসমত বাৰে বাৰে লকডাউন হৈ থাকে? অসমৰ খাতি খোৱা মানুহবিলাকৰ কি অৱস্থা হ'ব? এইটো চৰকাৰে ভাবিব লাগিব। এইবিলাক এতিয়া সুন্দৰ পৰিৱেশ, এটা কি বুলি কয় এইটো, ক'ব বিচাৰিছোঁ কিন্তু ক'ব পৰা নাই। মানে কি আৰু, এইটো নৰ্মেল যিটো লাইফ, সেইটো ঘূৰি আহিছে। কিন্তু যদি আকৌ লকডাউন হৈ যায়, কি হ'ব অসমৰ মানুহৰ, ভাৰতৰ মানুহৰ, পৃথিৱীৰ মানুহৰ? ডেভেলপমেণ্ট পূৰা ৰখি যাব। আকৌ দুৰ্ভিক্ষই দেখা দিব। মানুহে মানুহক মাৰিব। মোৰ বস্তু বেলেগে কাঢ়ি খাব, বেলেগৰ বস্তু মই কাঢ়ি খাব লাগিব, এনেকুৱা হৈ যাব। ভগৱানে আল্লাই নকৰক তেনেকুৱা দিনবোৰ নাহক, তাৰে কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। বাকী আপোনালোকতো ভালেই আছে। চাওক, যিবিলাকৰ ৱেইট বাঢ়ি গৈছে, তেওঁলোকে এনেকুৱা বতৰতো মৰ্ণিং ৱাক কৰিবৰ কাৰণে, দৌৰিবৰ কাৰণে খুব ভাল হয়। এতিয়া মই অকলে, মাজে মাজে এটা দুটা মানুহ আহি আছে। সুন্দৰ পৰিৱেশ, কি ক'ব। যদি আপোনালোকে দেখা নাই, কালিৰ পৰা উঠক ৰাতিপুৱা 4:30 বজাৰ পিছত, আৰু ইয়াৰ আমেজ লওক। ইয়াত ধান পকিছে। কে ভাই ফুৰিব যাব ভাবি আছা নেকি? হা? মই হালদা। আমি এটা কবিতা আছিল, সেইটো গানো আছিল, এনেকুৱা আছিলে।
সোণোৱালী শৈশৰ পথাৰ কোলাত শুভে ৰদালিৰে ফুল ফল সেন্দুৰীয়া। এয়া সোণোৱালী শইচ মানে পকা ধানৰ কথা কৈছিলে গানটোত। একো দেখা নাপায়, আগৰ পৰা গাড়ী আহিছে। এনেকুৱা বতৰত এক্সিডেণ্টৰো হৈ থাকে। এনেকুৱা সময়ত কুঁৱলী যেতিয়া আৱৰি থাকে, পাহাৰীয়া এলেকাতটো বহুত বেছি হয়। হাইৱেবিলাকত কুঁৱলীৰ কাৰণে বহুত এক্সিডেণ্ট হয়। চ' গাড়ী চাড়ীবিলাক চলালেও আমি লাহে লাহে চলাব লাগে। বাকী আকৌ যাতে লকডাউন নহয়, তাৰ কাৰণে সকলোকে সজাগতা অৱলম্বন কৰিবলৈ অনুৰোধ থাকিল। মাস্ক ব্যৱহাৰ কৰক, সামাজিক দূৰত্ব বজাই ৰাখক, ভেকচিনেশ্যন প্ৰক্ৰিয়াত চৰকাৰক সহায় কৰক। ঠাণ্ডা পৰিছে, যদিও খোজকাঢ়ি আহিলোঁ, এতিয়া গাৰ গৰম আহিছে। মই 4:45, 5:15। এইটো আমাৰ চক, এইখন বেকাৰী পৱন দাহঁতৰ বেকাৰী। 5 বজাৰ লগে লগে খোলে ৰাতিপুৱা। বাইদেউ ফ্ৰেণ্ডছ, আজিলৈ এৰিছোঁ। হেপ্পী উইণ্টাৰ ছিজন। উইণ্টাৰ ছিজনৰ আমেজ লওক। যেনেকৈ হওক, লেপৰ তলত হওক, খোজকাঢ়ি হওক বা জেকেট পিন্ধি হওক, ঠিক আছে। মইতো ব্লেংকেটৰ তলতে আমেজ লওঁ। গৰমৰ দিনত মহৰ অশান্তি, গৰমৰ উৎপাত। I don't like this. I like winter season. That's all. গৰমৰ দিনত খেলিবলৈ চাওক, হাত ভিজি গৈছে, কুঁৱলী পৰিছে মূৰত। বাকী নতুন নতুন ভিডিঅ' পোৱাৰ আশাৰে আপোনালোকে চাব মোৰ ভিডিঅ'বিলাক চাব, লাইক শ্বেয়াৰ কৰিব। এটা নতুন চেনেল আহিব মোৰ, আপোনালোকক জনাই দিম। ঠিক আছে, এতিয়া এৰিছোঁ। আপোনালোকৰ সৰু ল'ৰা ছোৱালীবিলাকক এনেকুৱা এটা পৰিৱেশত তেওঁলোকক বাহিৰলৈ ওলাই লৈ আহক, অলপ মৰ্ণিং ৱাক কৰাওক, দৌৰাওক, অভ্যাস কৰক। যিখিনি স্পেচিয়েলি গাঁৱৰ মানুহ, টাউনততো মৰ্ণিং ৱাকৰ কাৰণে কাকো ক'ব নালাগে। আমাৰ গাঁৱত 9টা-10টালৈকে শুই থাকিব ল'ৰা ছোৱালী, মাক বাপেক 11টালৈকে শুই থাকিব। কিছুমানতো 6টাত উঠি যাব, সেইটোত কোনো ডাউট নাই। চ' মই এইটোৱে ক'ব বিচাৰিছোঁ, কুঁৱলীৰ মাজত মৰ্ণিং ৱাক কৰি দৌৰি বহুত ভাল লাগে। আপোনালোকে যদি কেতিয়াও ইয়াৰ মুখামুখি হোৱা নাই, তেতিয়াহ'লে কমচে কম এদিন উঠি চাব, 4:30, 5টাত আৰু ফুৰিবলৈ আহিব। তাৰপিছত মোক কমেণ্ট বক্সত জনাব। ঠিক আছে, হেভ এ নাইচ ডে, বাই। আৰু মোকতো চিনিয়ে পাইছে, ফিৰদৌছ ইছলাম ভ্লগ মোৰ এই চেনেলটোৰ নাম। লাইক আৰু শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ' পালে তেতিয়া আপোনালোকেও পাই যাব ন'টিফিকেশ্যনটো। ঠিক আছে, বাই।